সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। ঠিক আছে, আজি আমি যিটো পাঠ পঢ়িবলৈ লৈছোঁ, সেই পাঠটোলৈ যোৱাৰ আগতে মই তোমালোকক এটা কথা সুধিব খুজিছোঁ, এটা প্ৰশ্ন সুধিব খুজিছোঁ যে লিখিত সাহিত্য, আমাৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত কৈছোঁ, অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন কি? এইবুলি যদি মই প্ৰশ্ন কৰোঁ, তোমালোকে নিশ্চয় জানা আৰু ক'বা হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ। আৰু ই আছিলে ৪ৰ্থ শতিকাৰ মাধৱ কন্দলীৰ, তাৰপিছত ৰামায়ণ পোৱা গৈছে। কিন্তু এই লিখিত সাহিত্য সৃষ্টিৰ আগতে সাহিত্য নাছিলেই নেকি? লিখিত সাহিত্য সৃষ্টি হোৱাৰ পিছৰ পৰাহে সাহিত্যৰ সৃষ্টি হৈছে জানো? নিশ্চয় নহয় জানো? লিখিত সাহিত্য সৃষ্টিৰ আগতেও সাহিত্য আছিলে, মাত্ৰ সি মুখে মুখে আছিলে, যাক আমি কওঁ মৌখিক সাহিত্য বুলি। উদাহৰণস্বৰূপে ধৰি লোৱা, বিভিন্ন ধৰণৰ লোকগীতবোৰ, বিহুগীত, বনগীত, বিয়ানামৰ গীত, আইনাম, বিয়ানাম, এইবিলাক হ'ল মৌখিক সাহিত্যৰ ভিতৰুৱা। তাৰ লগতে কিছুমান কাহিনী গীতৰো প্ৰচলন আছিলে, যিবিলাক ধৰি লোৱা ফুলকৰৰ গীত, মণিকোৰৰ গীত, এনেকুৱা ধৰণৰ কিছুমান কাহিনী গীতৰ প্ৰচলন আছিলে, মুখে মুখে সেইবিলাক চলি আহিছিলে। সেইবিলাকক কোৱা হয় মালিতা বুলি বা কাহিনী গীত বুলি। আজি আচলতে তোমালোকক যিটো পাঠ পঢ়াবলৈ লৈছোঁ, সেইটো এটা মালিতা। তোমালোকক কবিতা দিছে, নামটো হ'ল ধনবৰ আৰু ৰতনী, লেখক লক্ষ্মীনাথ বেজবৰুৱা। এতিয়া পাঠটোলৈ যোৱাৰ আগতে আমি নিৰ্বাচনৰ উদ্দেশ্য চাই লোৱাটো প্ৰয়োজনীয়। নিৰ্বাচনৰ উদ্দেশ্যত কি কৈছে যে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ধনবৰ আৰু ৰতনী এটা মালিতা বা আখ্যানমূলক গীত। ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয়। পুৰণি কালত লোকগীতৰ আৰ্হিত বেজবৰুৱাই ৰচনা কৰা এই প্ৰেমমূলক মালিতাটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক যাতে মালিতা সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে, সেই উদ্দেশ্যে কবিতাটো পাঠ হিচাপে সন্নিৱিষ্ট কৰা হৈছে। পাঠটো নিৰ্বাচন কৰা আন এটা উদ্দেশ্য হৈছে অসমীয়া ৰোমান্টিক কবিতাৰ প্ৰথম স্তৰৰ কবি লক্ষ্মীনাথ বেজবৰুৱাৰ তেওঁৰ কবিতা সম্পৰ্কে ছাত্ৰ ছাত্ৰীক জ্ঞান প্ৰদান কৰা। কবি হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আমি লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কে যিখিনি তথ্য আছে তোমালোকৰ কবি পৰিস্থিতিত সুন্দৰভাৱে দিয়া আছে। তোমালোকে বেজবৰুৱাৰ সম্পৰ্কে যিখিনি কবি পৰিস্থিতি আছে, সেইখিনি তোমালোকে কুৱেশ্যন কৰি শ্বৰ্ট কুৱেশ্যন কৰি, যিমানটা পাৰা কুৱেশ্যন কৰি সেইখিনি লিখি ৰাখিবা। তাৰপিছতে আহিলোঁ মালিতালৈ। কবিতাটো পঢ়াৰ আগতে আমি মালিতালৈ বা মালিতানো কি সেই সম্পৰ্কে জানি লোৱাটো জৰুৰী। মালিতা হ'ল, কৈছোঁৱে যে লোকসাহিত্যৰ ভিতৰুৱা বা মৌখিক সাহিত্যৰ ভিতৰুৱা, ই মানুহৰ মুখে মুখেহে এইবিলাকৰ প্ৰচলন আছিল। মানে লিখিত সাহিত্য সৃষ্টি হোৱাৰ আগত এই মালিতাৰ সৃষ্টি। পৃথিৱীৰ বিভিন্ন সাহিত্যলৈ যদি আমি চাওঁ, তেতিয়াহ'লে দেখিবা এনেধৰণৰ মালিতা বুলি আমি যাক কৈছোঁ অসমীয়া সাহিত্যত, তেনেধৰণৰ গীতৰ প্ৰচলন আছিলে, মানুহৰ মুখে মুখে সেইবিলাক চলি আহিছিলে। ইংৰাজী সাহিত্যত তেনেকুৱা কবিতাবিলাকক বেলাড বুলি কোৱা হৈছিলে। বেলাড শব্দটো ফৰাচী বেলাৰ পৰা অহা, যাৰ অৰ্থ নৃত্য বুলি কোৱা হয়, অৰ্থাৎ নৃত্যৰ লগত পৰিৱেশন কৰা গীত বুজোৱা হৈছিলে। এতিয়া অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এই মালিতা শব্দটো বেজবৰুৱাই দিছিলে। এনেই বহুতে ইয়াক কাহিনী গীত বুলিও ক'ব খোজে, যিহেতু ইয়াত এটা সুসমৃদ্ধ কাহিনী থাকে, কাহিনী এটা গীতৰ আকাৰে আগবঢ়াই লৈ যোৱা হয়। সেইকাৰণে বহুতে ইয়াক কাহিনী গীত বুলিও বা আখ্যানমূলক গীত বুলিও ক'ব খোজে। এতিয়া এই অসমীয়া সাহিত্যত যিবিলাক মালিতা পোৱা গৈছে, সেইবিলাকৰ বিষয়বস্তু, ৰচনাৰ বিষয়বস্তু লক্ষ্য কৰি 3টা প্ৰধান ভাগত ভাগ কৰিব পাৰি। এটা হ'ল বুৰঞ্জীমূলক, আৰু দ্বিতীয়টো হ'ল জনশ্ৰুতিমূলক, আৰু তৃতীয়টো হ'ল কাল্পনিক। এই 3টা। বুৰঞ্জীমূলক মানে হ'ল যিবিলাক মালিতা বুৰঞ্জীৰ কাহিনী আধাৰত ৰচনা কৰা হয়, সেইবিলাক বুৰঞ্জীমূলক মালিতা। যেনে ধৰি লওক বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, এইবিলাক। তাৰপিছত জনশ্ৰুতিৰ আধাৰত যিবিলাক গীত ৰচনা কৰা হৈছে, সেইবিলাক জনশ্ৰুতিমূলক। কল্পনাৰ আধাৰত যিবিলাক গীত ৰচনা কৰা হৈছে, যিবিলাকৰ কাহিনী কাল্পনিক, সেইবিলাকক কোৱা হয় কাল্পনিক মালিতা। এই মালিতাবিলাকৰ আকৌ লক্ষ্য কৰিলে কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। সেই বৈশিষ্ট্যবিলাক মই তোমালোকক দি দিছোঁ, তোমালোকে লিখি ল'বা। মালিতা সম্পৰ্কে এটা যদি থুলমূলকৈ সংজ্ঞা আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে পৰম্পৰা হিচাপে মানুহৰ মুখে মুখে চলি অহা এটা সুসমৃদ্ধ কাহিনীৰ গীতকে মালিতা বুলি কোৱা হয়। আৰু এয়া হ'ল
আমাৰ মালিতা সম্পৰ্কে কেইটামান জানিবলগীয়া কথা। এতিয়া আমি আহোঁ তেতিয়াহ'লে মূল পাঠটোলৈ। মূল পাঠটোত কি কৈছে চোৱা, কোৱা হৈছে যে এটা নিৰ্বাচন কৰাৰ উদ্দেশ্যত কোৱা হৈছে যে প্ৰেমমূলক মালিতা। ইয়াত এটা কাহিনী আছে, কাহিনীটো প্ৰেমমূলক। কি কৈছে আচলতে থুলমূলকৈ কাহিনীটো, ইয়াত এটা কাহিনী যিহেতু আছে, কাহিনীটো এনেকুৱা ধৰণৰ যে এহাল প্ৰেমিক প্ৰেমিকা ধনবৰ আৰু ৰতনী, দুয়োৰে বয়স 16 বছৰ, মানে পূৰ্ণ যৌৱনা। এতিয়া এওঁলোকৰ মাজত প্ৰেম হয়, মানে ধনবৰৰ ঘৰ দুটা চৰিত্ৰ আছে, এটা হ'ল ধনবৰ আৰু আনটো হ'ল ৰতন। এতিয়া ধনশিৰিৰ মুখৰ ৰতনী দিখৌমুখৰ ধনবৰৰ ঘৰলৈ আহিলে কিছুদিন থকাকৈ। এতিয়া তাতে তেওঁলোক দুয়োৰে মাজত প্ৰেমৰ সৃষ্টি হ'ল আৰু সেই প্ৰেমৰ পৰিণতিতে তেওঁলোকে ইজনে সিজনৰ হোৱাৰ সংকল্পও ল'লে। কিন্তু তেওঁলোকৰ সেই সপোনে বাস্তৱ ৰূপ নেপালে। ৰতনীয়ে এদিনাখন ধনবৰক নিথৰুৱা কৰি এৰি থৈ মাক দেউতাকৰ লগত পুনৰ ধনশিৰিৰ মুখলৈ গুচি আহিলে। এতিয়া ধনশিৰিৰ মুখলৈ ৰতনী গুচি আহিলে আৰু ধনবৰ নিঃসংগ হৈ পৰিলে। প্ৰেমৰ বিৰহত ধনবৰে কি কৰিছে, লুইতৰ পাৰত বিলাপ কৰিছে আৰু ৰতনীৰ বিৰহত সেই জ্বালা সহ্য কৰিব নোৱাৰি কি কৰিলে যে লুইতৰ বুকুতেই আত্মহত্যা কৰিলে। এইখিনিতে কাহিনীটো শেষ হৈছে। সেই কাহিনীটোকে লক্ষ্মীনাথ বেজবৰুৱাই মালিতাৰ আকাৰত ৰচনা কৰিছে। কিন্তু আৰু এটা কথা কৈ থওঁ, এইটো যদিও আমি মালিতা বুলি কৈছোঁ, এইটো এটা সাহিত্যিক মালিতা। কিয় সাহিত্যিক মালিতা? যিটো এই মালিতাবিলাক ৰোমান্টিক যুগত, মানে জোনাকী যুগত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা এওঁলোকে কি কৰিছিলে, পুৰণি মালিতাৰ আধাৰত বা আদৰ্শকে সৰগত কৰি এই মালিতাবিলাক তেওঁলোকে ৰচনা কৰিছিলে। কিন্তু আমি জানো যে মালিতাবিলাক প্ৰকৃততে প্ৰাচীন যুগৰ সৃষ্টি, মৌখিকভাৱে সৃষ্টি হোৱা সেইবিলাক। কিন্তু এই মালিতাটো এতিয়া লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে কেনেকৈ, সেই মালিতাক আদৰ্শ কৰি। গতিকে এই মালিতাবিলাকক আচলতে কৃত্ৰিম মালিতা বা সাহিত্যিক মালিতা ধাৰা এটাত ৰখা হৈছে। আৰু এনেকুৱা বহুত মালিতা আছে, যেনে চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী, তেজীমলা, মহেন্দ্ৰ বৰাৰ চামুৰা। এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ এইটো এটা তেনে শ্ৰেণীৰে মালিতা। মূল পাঠটোলৈ যাওঁ। মূল পাঠটোত কি কৈছে চোৱা, উজায়ে আহিলে ভাতিৰে ৰতনী, বুকুৰে মাধুৰী লৈ, ভটিয়াই গ'লেও হাঁহটো সামৰি, মূলৈ খোলাটো থৈ। যিহেতু মালিতাটো আৰম্ভ হৈছে সেই ধনবৰক ৰতনীয়ে এৰি থৈ যোৱাৰ পিছৰ পৰা। ধনবৰক ৰতনীয়ে এৰি থৈ গুচি গ'ল। সেই ধনবৰে কি কৰিছে, লুইতৰ পাৰত বহি পেলাই বিলাপ কৰিছে। এতিয়া বিলাপ মানে কি তোমালোকে জানাই, ভাওনাবিলাকত বিলাপ থাকে, শুনিছা চাগে। কান্দাৰ লগতে কি কৰে যে কথাবিলাক কৈ থাকে, এনেকুৱা আছিলে তেনেকুৱা আছিলে, সেইবিলাকক কোৱা হয় বিলাপ। ইয়াতো এতিয়া ধনবৰে বিলাপ কৰিছে। ৰতনী যেতিয়া আহিলে, ধনবৰৰ ঘৰলৈ আহিলে, আহি পেলাই থকাৰ পিছত তেওঁলোকৰ মাজত যি প্ৰেম ভাল পোৱাৰ সৃষ্টি হ'ল, সেয়া ধনবৰে বুকুৰ মাধুৰী বুলি কৈছে। বুকুৰ মাধুৰী লৈ অহা বুলি কৈছে। প্ৰেম লৈ আহিলে, জীৱনক উজ্জীৱিত কৰি তুলিলে, প্ৰাণৱন্ত কৰি তুলিলে সেই প্ৰেমেৰে। কিন্তু গুচি গ'লগৈ যিহেতু ৰতনী, গুচি যোৱাৰ পিছত ধনবৰৰ যেন একোৱেই নাইকিয়া হৈ থাকিল, নিষ্প্ৰাণ হৈ পৰিলে। সেই বস্তুটোকে কবিয়ে কিহেৰে বুজাইছে, যে ভটিয়াই গ'লৈ হাঁহটো সামৰি মূলৈ খোলাটো থৈ। মানে শামুকৰ ধৰি লোৱা, এতিয়া খোলাটো ওপৰটো খোলা কয় আৰু ভিতৰটো হাঁহ থকা বুলি কয়, শামুকৰ হাঁহ। এতিয়া সেই হাঁহটো যদি নাথাকে, খোলাটোতো কোনো কাম নাথাকে। এতিয়া সেইটোকে বুজাইছে যে ধনবৰৰ সেই সমস্তখিনি ৰতনীয়ে লগত লৈ গুচি গ'ল, অকল থাকি গ'ল নিষ্প্ৰাণ দেহাটো। সেইটোকে কবিয়ে বুজাইছে। তাৰপিছত কৈছে, কৰেঐ ৰতনী কৰেঐ সাখিনী, কিনো পুতেশালে তই, সকলো লুটিলি ধনাইকে বধিলি, কেনেকৈ যি থাকোঁ মই। এতিয়া প্ৰেমত থাকি অভিমান কৰি পেলাই প্ৰেমিক প্ৰেমিকাই খঙতে ধৰি লোৱা কেতিয়াবা বেয়াকৈও কয়,
এইটো এটা প্ৰেমৰ ৰং বুলিয়ে ধৰা হয় অভিমানক। ইয়াতো এতিয়া ধনবৰে কি কৰিছে, ৰতনীক বিৰহতে ৰতনী গুচি যোৱাৰ কাৰণেই তেওঁ বিলাপ কৰিছে বা একেবাৰে নিঃসংগ অনুভৱ কৰিছে, দুখত ভাগি পৰিছে। সেই ৰতনীকে কিন্তু আকৌ সাক্ষিনী বুলি কৈছে খঙতে, আৰু কোনোবা এবাৰত আকৌ কি কৈছে কুলক্ষণীয়া তিৰোতা বুলি কৈছে।